নমস্কাৰ। কবিতাৰ শিৰোনাম কুন্দিলত এতিয়া এজাৰ ফুলিছে। কুন্দিলত এতিয়া এজাৰ ফুলিছে, চাৰিওফালে বেঙুনীয়া বৰ্ণময় পেখম। মোৰ কলিজাৰ বেঙুনীয়াবোৰে হাহাকাৰ কৰিছে। কিমান গভীৰলৈ সিপালে স্থায়ী হয় ভালপোৱা, কিমান দকৈ আগুৰিলে হৃদয় বিনাত বাজি উঠে ঐক্যতান। বেঙুনীয়া সদায়েই হয় জানো বিষাদৰ পৰিভাষা, নে এলিছ ৱাকাৰৰ চিলিৰ দৰে হ'ব পাৰে তীব্ৰ এচুৱা যান্ত্ৰণাৰ অন্তত জীৱনৰ মাধুৰ্যতা। সঁচাকৈয়ে বেঙুনীয়াবোৰ আওকাণ কৰা জানো সহজ? চিমামাণ্ডাৰ, জাজা আৰু কাম্বিলৰ মনত জামুকলীয়া জবা এজোপায়ো জগাই তোলে অনাবিল স্বাধীনতা। কুন্দিলৰ এজাৰবোৰ নুফুলে বেজাৰত, ই যে দস্তাবেজ বিদৰ্ভ নন্দিনীৰ পৰিপূৰ্ণ প্ৰেমৰ। বেঙুনীয়া নহয় ৰঙা অথবা নীলাৰ দৰে প্ৰাথমিক ৰঞ্জন, বিদ্ৰোহ আৰু বেদনাৰ সংমিশ্ৰণত সৃষ্টি হোৱা জীৱনৰ পোৱা নোপোৱাৰ নিৰ্গঠন। কুন্দিলত এতিয়া এজাৰ ফুলিছে, যেন বসন্তৰ মহা আড়ম্বৰ। হৃদয়ৰ বাকৰিত বহুৰঙীয়া আৱেগ ফুলিছে, মহাৰ্ঘ উপলব্ধি জীৱনৰ। ধন্যবাদ।